কবিতাৰ শিৰোনাম এগৰাকী নাৰীৰ আত্মকথা। ৰচনা প্ৰগতি গগৈ চাংমাই। কইনাৰ সাজযোৰ পিন্ধাৰ বৰকৈ মন থাকি গ'ল। ভাবিছিলোঁ তুমি আহিবা। হোমৰ গুৰিত বহি বেদৰ মন্ত্ৰধ্বনিত একত্ৰিত মিলন হ'ব আমাৰ হৃদয় দুখন। পবিত্ৰ বিয়াৰ বন্ধনে বান্ধি ৰাখিব আমাক চেনেহৰ জৰিৰে মায়াৰ সংসাৰত। কিন্তু তোমাৰ প্ৰতিশ্ৰুতি, মোৰ সপোনবোৰ আজি দেখোন সকলো ধূসৰ। নোপোৱা হ'লো তোমাৰ সঁহাৰি। দিন দিয়েক বছৰ চেৰেক, দিন গৈ মাহ বাগৰি বছৰ গচকি আজি সময়েই গুচি গ'ল কইনা হোৱাৰ বয়স। তুমি নাহিলা, নুশুনিলা মোৰ অন্তৰৰ আহ্বান। কালৰ সোঁতত তুমি উটি গ'লা, হেৰাই গ'লা সুদূৰ দিগন্তত। তোমাক হাত বাউলি মাতিলে দেশ মাতৃৰ আহ্বান এয়া। তথাপিও সুখী আজি মই। তোমাৰ ভালপোৱা আৰু প্ৰতিশ্ৰুতি বুকুত সামৰি জীয়াই আছোঁ। তোমাক সুঁৱৰি গৰ্ব কৰোঁ। মই যে এজন শ্বহীদৰ পত্নী। খবৰ আহিছিল তোমাৰ, কিন্তু তাত তোমাৰ প্ৰেমৰ বতৰা নাছিল। আছিল তোমাৰ মৃত্যুৰ বাতৰি। মোৰ বুকুৰ মঙহ পৰি ছাই হোৱাৰ হৃদয়খন ভাঙি থান বান হোৱাৰ বতৰা। আঁকি লৈছিলোঁ শিৰত তোমাৰ নামত সিন্দুৰৰ ডগমগীয়া ৰেখা। মানুহে ভাবিছিল মই পাগলী, কিন্তু মই যে এজন শ্বহীদৰ পত্নী।